ডাঙৰীয়াক শুভকামনা জ্ঞাপন কৰিছোঁ। BPF দল হিচাপে যদি পাতিব লাগে, BPF দল হ'ল সূৰ্য ডুবা দল। তেখেতসকলৰ সূৰ্যটো লাহে লাহে ডুবি গ'ল। BPFৰ আকাশত আৰু সূৰ্য নাই। আমাৰটো হ'ল সূৰ্য উদয় হৈছে। গতিকে আজি যি নিৰ্বাচনে নহওক কিয়, এই নিৰ্বাচনত BPF পৰাজয় হ'ব। অনাগত দিনত যিমান নিৰ্বাচন আহিব ইমানে পৰাজয় হ'ব। आं दिनै इउपिपिएलआवहाय बेसेबा गोबाव जाबाय आंहा दिनै गैया गायग्रा हा फिसाखौ आं बिराद खस्थ' फोरोङो फिसायानो स्कुल आं बिराद दुखु मोननाय दङ आं बेखौनो नोगोद दुखु मोननानै नै नोंसोर इउपिपिएलआव थायो ना बहा थायो आं हारसिं नांगालाव ओंखारबाय आं होननानै मैयाबा न'खराव दावराव जानानै आंबो जेबो दाहोन आं जेरावखि थाया आं थोबोबाय इउपिपिएलआव आं बहर होना थोबोबाय आं उन्दैनिफ्रायनो आन्दलनावबो ओंखारबोनाय पुलिस बुजाना आंहा दाखें लोरिनांबोदों एबसु आन्दलनाव आफाखौ जुथाजों जोना हाथाय गदों आं मेट्रिक पास जाखाबाय आङो ओमफ्राय आंखौ सिलाय खुनाजों बुनाय दा सिखाङो जेबो मोनाखै आङो गोदोनिफ्रायनो उन्दै समनिफ्रायनो इउपिपिएलआव दंमोन आं लामा गाथेनायावबो आं खस्थ' मोनबोदों नंखाय नंदोंबो आदै फुननावसों बेनो जोंखौ द्रु लाङोमोन आं बिराद खस्थ' मोनबोदों आसि थुयै आं दिनै इउपिपिएलआवहाय बेसेबा गोबाव जाबाय आंहा दिनै गैया गायग्रा हा फिसाखौ आं बिराद खस्थ'। हेल' लोगोफोर, नोंथांमोननिसिम मोनसे गोदान भिडिअ लाना फैलायबाय। आदसा बे भिडिअआनो जाहैगोन लोगोफोर दिनै जोंनि मा होनो इउपिपिएल पार्टिनि बिथां प्रमद बर' सारा मा फोरमायदों बेखौ खोनासंदिनि लोगोफोर मा फोरमायलांनो सानबावदों बिथाङा। बेनि सिगांनो नोंथांमोननिसिम आंनि गोसो गोरबोनिफ्राय गिबियाव खुलुमहरनाय थाग्रोबाय। लोगोफोर, नोंथांमोना जुदि सोरबाफोर आंनि चेनेलाव गोदानै फैदोंबा अन्नानै सापर्ट खालामलायदो। फैदो लोगोफोर, बिदिबा बिथां प्रमद बर' सारा मा फोरमायनो थांबावदों, हारि जौगानायनि सायाव मा लाबोदों, मा जौगाखो बिथिंनि बागै मा फोरमायदों बेखौ खोनासंदिनि लोगोफोर। আজি মই এইমাত্ৰ ছ'চিয়েল মিডিয়াত কোনোবা স্ক্ৰীনশ্বট কৰি মোক পঠাইছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে তেখেতৰ নিৰ্বাচনী এজেণ্ডাটোৰ সৈতে প্ৰমোদ বড়ো হাটাওক, BTC বাচাওক। গতিকে যি 17 বছৰত তেখেতৰ দুৰ্নীতি অপশাসন, সেই সময়ৰ হত্যা হিংসা এটা অতিষ্ঠ পৰিৱেশৰ মাজত ৰাইজে আছিলে। ইয়াৰ কাৰণে শান্তি চুক্তি হোৱাৰ পিছত বিটিআৰবাসী ৰাইজে হাগ্ৰামা মহিলাৰীৰ পৰা বিটিআৰখন উদ্ধাৰ কৰিলে। এতিয়াৰ বিটিআৰত আগৰ নিচিনা অশান্তি নাই, হিংসা নাই, কোনো অসুৰক্ষিত নহয়, কোনো জাতি জনগোষ্ঠীৰ মাজত বেয়া ভাৱ নাই। এটা সুন্দৰ এটা বিটিআৰ পাবলৈ সক্ষম হৈছে। তো এইখিনি সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 35 লাখ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাব, 17 বছৰত কৰা ভুলৰ শুধৰণিটো কেনেকৈ কৰাব, ৰাইজৰ পৰা এই যিটো ভুল কৰিলে ইয়াৰ পৰা ক্ষমা প্ৰাৰ্থনা কেনেকৈ বিচাৰিব, এই কথাবিলাকে চিন্তা কৰক। প্ৰমোদ বড়োক হাটাও এজেণ্ডাটো তেখেতক বহুত বেছি সহায় নকৰিব, কাৰণ মই তেনেকুৱা একো ভুল কাম কৰা নাই যাৰ কাৰণে ৰাইজে আজি ভাবিবলৈ বাধ্য হ'ব যে মোৰ এগেইনষ্টত কিবা এটা কথা কোৱাৰ কাৰণে। কিন্তু তেখেতৰ কাৰণে ক'বলৈ 100টা কথা আছে, চব কথাই আমি কৈ দিব পাৰোঁ। মানে এই কথাবিলাক লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে যে ভেটিগ্ৰস্ত হৈছে, দিশহাৰা হৈছে, এই কথাবিলাকে প্ৰতিপন্ন হৈছে। এতিয়া হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানীক খালি পাৱাৰ লাগে, ৰাইজৰ কি হৈছে কি হোৱা নাই, মাটি বাৰীৰ সমস্যা হ'ব লাগে, কিবা হ'ব লাগে। 17 বছৰে একো নকৰিলে, এতিয়া আমি কৰা কামবিলাক দেখা পাই পেলাই তেখেতসকলে হতাশ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অকল অসমৰ, যদিও মুখ্যমন্ত্ৰী অকল অসমৰ নেতা হৈ থকা নাই, তেখেতে ভাৰতবৰ্ষৰ নেতা হৈছে। সেই হিচাপে দলে তেখেতক ঝাৰখণ্ডত এটা দায়িত্ব দিছে বা বিভিন্ন মহাৰাষ্ট্ৰতো তেখেতে যাব লাগিব। তো সেই হিচাপে আমাৰ সমষ্টিবিলাকত তেখেতে বহুত বেছি সময় হয়তো দিব নোৱাৰিব। তথাপিতো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে বঙাইগাঁও সমষ্টিটো আহিব, চিডলি সমষ্টিটো আহিব। মই তেখেতক অনুৰোধ কৰিছোঁ যে চিডলি সমষ্টিত 2টা মিটিং কৰিব লাগে। অত্যন্ত নোৱাৰিলে এটাটোতো কৰিবই, কিন্তু 2টা মিটিং কৰিব লাগে। আদাৰৱাইজ আমি সকলো লাগি আছোঁ। ইয়াত মন্ত্ৰী আহিব, বহুতখিনি নেতা আহিব, আমি একেলগে কাম কৰিম আৰু বুথ লেভেলত
বিজেপি, UPPL আৰু AGP কাম কৰাটো ইতিমধ্যে বহুত আগবাঢ়ি গৈছে। গতিকে এই নিৰ্বাচনত বহুত কিবা প্ৰতিদ্বন্দ্বিতা হ'ব, কিবা কঠিন হ'ব তেনেকুৱা একো পৰিৱেশ নাই। আৰু মোতকৈ ভালকৈ আপোনালোকে জানে, যিহেতু আপোনালোকে চিডলি সমষ্টিত অলিয়ে গলিয়ে ঘূৰি আছে, দুৰ্গা পূজাটো ঘূৰিছে, লক্ষ্মী পূজাটো ঘূৰিছে, এতিয়া দিৱালীটো ঘূৰিব। গতিকে ৰিজাল্টটো আপোনালোকে ঘোষণাই কৰি দিব পাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াত যোৱা 17 বছৰত যিটো যাদুৰ লাঠি আছিলে, এই যাদুৰ লাঠিডাল ভাঙি গ'ল। এতিয়া হাগ্ৰামা মহিলাৰী যাদু আৰু নাই। এটা সময়ত হাগ্ৰামা মহিলাৰী কৈছিলে মই কিং মেকাৰ হ'ম, এটা সময়ত হাগ্ৰামা মহিলাৰী কিবা এটা কয়, এই কথাটো হৈ যায়। কিন্তু এতিয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতত যাদুৰ লাঠি নাই, এই লাঠিডাল ভাঙি গ'ল। গতিকে যি প্ৰশ্ন কৰিলেও, যি চিন্তা কৰিলেও হাগ্ৰামা মহিলাৰীৰ চিন্তা মতে আৰু BTC নচলে। না BTCৰ পলিটিক্স চলিব, না BTCৰ VCDC চলিব, না BTCৰ কোনোবা এখন গাঁও চলিব। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগৰ ভুলৰ কাৰণে BTC অঞ্চলৰ ৰাইজে কোনোদিন ক্ষমা নকৰে।